ক মই ৰাজীৱ মাহাতোৱে কৈছোঁ কওক মই ৰাজীৱ মাহাতো কৈছোঁ মই অইলৰ চাকৰি নামত এইপিনে চোৱা নাই চব মই অইলৰ চাকৰি নামত হয় কওক মই অইলৰ চাকৰি নামত যিখিনি লৈছোঁ মই কিমানজন ল'ৰা টোটেল কিমানজন হিচাপ আছে নাই কিমান লগবোৰ কিমান 26 আপোনাৰ কিমান 60জন মান হ'ব কিমান 65 জন কওক 65 জন 60জন মান হ'ব কিমান 65 জন কওক 65 জন 65জন ল'ৰাৰ বিনিময়ত হয় 3 কোটিৰ ওপৰত কওক 3 কোটিৰ ওপৰত হয়নে নহয় নহয় কিমান সেইটো হিচাপটো চাব কি হিচাপ মানে কিমান এনে যি দিব লগা আছে সেইখিনি কি যি দিব লগা এপ্ৰক্সিমেট হিচাপে অৰিজিনেল হিচাপে দিয়ে 1.5 মান হ'ব কি 1.5 কোটি হয় 1.5 কোটি নে 2 কোটি 1.5 মান হ'ব 1.5 কোটি 1.5 কোটি নে হয় ঘূৰাই দিম হয় হয়নে হয় আপুনি কি কোনে কৈছে ৰাজীৱ মাহাতো ৰাজীৱ মাহাতো পইচা লোৱাটো সত্য নে হয় সত্য হয় হা হয় আচ্ছা সঁচাই কালি পইচাটো হৈছে ঠিক আছে কালি পইচা দিবা না পইচা নহয় তই বুজি নাপাবি কালি যদি চাকৰি দিব নোৱাৰে কালি মোৰ এইটো বেলেগ অইল ইণ্ডিয়াত চাকৰি ন হয় অইল ইণ্ডিয়াত চাকৰি হয় ঠিক আছে ঠিক